নমস্কাৰ বন্ধুসকল, প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে, মই যাবলৈ ওলাইছোঁ বাহঁতৰ ঘৰলৈ বুলি। যিহেতু গৰম বন্ধ দিছে, সেইবাবে মই যাবলৈ ওলাইছোঁ। যিহেতু গৰম বন্ধত সকলো মামাৰ ঘৰলৈ যায়, আমাৰ মামাৰ ঘৰ কিন্তু বেছি দূৰ নহয়, ওচৰতে। সেই বুলি মই বাহঁতৰ ঘৰলৈকে যায়। যিহেতু বাহঁতৰ ঘৰলৈ যাবলৈ নহয়, বহুত দূৰ, 3খন গাড়ী চেঞ্জ কৰিব লাগে, বহুত বোকাখাটত। যিহেতু সেইটো কাৰণে গোলাঘাটত টাউনতে বজাৰ সমাৰখিনি কৰি ল'ব লগাখিনি লৈ এয়া বাছত দেখিছেনে উঠি ল'লোঁ। যিহেতু যাব লাগিব, এয়া যি গৰম পৰিছে, অৱস্থা দেখিছে। যিহেতু তাৰপাছতে নামি লৈ উঠি ল'লোঁ টমটমত। এয়া টমটমৰ পৰা অলপ দূৰ যাব লাগে। এইফালে দেখিছেনে পেহীহঁতৰ ছোৱালীজনী, তাই আকৌ ইয়াতে আহিছিলে বাহঁতৰ ঘৰলৈ বুলি। তাই যাবলৈ ল'লে, মই কিন্তু এতিয়া আহি পাইছোঁহে দেই, এই গাড়ীত উঠিছোঁহে। তাই ঘূৰি আহিলে। এইফালে ধুনীয়াকৈ বাছত যি গৰম, ঘামি জামি অৱস্থা নাইকিয়া হৈ যাওঁ। তাতে গোলাঘাটৰ পৰা বোকাখাট ইমান দূৰ যাত্ৰা আৰম্ভ কৰিছে। ইয়াত কিন্তু টমটমত উঠি ইমান বেছিকৈ ভাল লাগিছে, ইমান ধুনীয়া হাৱা মাৰিছে, গৈও ভাল লাগিছে। আৰু যিহেতু বাছতকৈ ইয়াতে ঠাণ্ডাটো বেছি, আৰু এনেকৈ যাবলৈ পালে বহুত দূৰলৈ যাব পাৰি। মই এইফালে ৰজাবাৰীয়েদি বাহঁতৰ ঘৰলৈ গৈ আছোঁ। এইফালে দেখিছেনে খেতিৰ সময়, যিহেতু সকলোৱে খেতিত নামি আছে। আপোনালোকে বাৰু ক'ত ক'ত ফুৰিবলৈ গ'ল কমেণ্ট কৰি জনাব দেই। এতিয়া আকৌ টমটমৰ পৰা নামি খোজকাঢ়ি যাব লগা হয়, আৰু অকণমান দূৰ যাব লাগে। যিহেতু এতিয়া ধুনীয়াকৈ গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘলীয়া নকৰোঁ। লং ভিডিঅ' দেখাইছোঁ। আজিলৈ আহিছোঁ, বাই।